নমস্কাৰ সকলোকে জিতুমণি নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছে যিসকলে বৰ্তমানলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আজি আমি জানিম ICC মেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ 2023 বিষয়ে ICC ফুল ফৰ্মটো কি ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল এডমিনিষ্ট্ৰেটৰ হ'ল ICC ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ডেটছ হৈছে আৰম্ভ হ'ব 5 অক্টোবৰ পৰা 19 নৱেম্বৰ 2023 লৈ ক্ৰিকেট ফৰ্মেট হৈছে ODI ওৱান ডে ইণ্টাৰনেশ্যনেল 50 অভাৰকৈ এটা টিমে খেলিব টুৰ্ণামেণ্ট ফৰ্মেট হৈছে ৰাউণ্ড ৰবিন এণ্ড নকআউট হোষ্ট কৰিছে ইণ্ডিয়া 2023 ইয়াৰ আগতে ইণ্ডিয়া হোষ্ট কৰিছিল 1987 1996 এণ্ড 2011 পাৰ্টিচিপেণ্টছ হৈছে 10 10খন দেশ ভাগ ল'ব মেটচেছ হ'ব 48 48খন মেটচ অনুষ্ঠিত হ'ব টিম নেম ফাৰ্ষ্ট আফগানিস্তান ছেকেণ্ড অষ্ট্ৰেলিয়া থাৰ্ড বাংলাদেশ ফ'ৰ্থ ইংলেণ্ড 5th India 6th Netherlands 7 New Zealand 8 Pakistan 9 South Africa 10 Sri Lanka First World Cup 1975 Englandত হৈছিল win West Indies first time Previous edition 2019 England and Wales হৈছিল win England first time Latest edition 2023 India The next tournament 2027 জলদি অনুষ্ঠিত হ'ব South Africa Zimbabwe and Namibia Most successful Australia 5 titles 5 বাৰৰ কাৰণে অষ্ট্ৰেলিয়া চেম্পিয়ন হৈছে ইণ্ডিয়া উইন 1983 2011 সেকেন্ড টাইটল ভাৰতে দুইবাৰ চেম্পিয়ন হৈছে বিশ্ব চেম্পিয়ন ইয়াৰ পিছত হৈছে ওপেনিং সেৰেমনি যোনদিনাখন ক্ৰিকেট ৱৰ্ল্ড কাপ আৰম্ভ হ'ব 5 অক্টোবৰ আগদিনাখন 4 অক্টোবৰ দিনা ওপেনিং সেৰেমনি হ'ব 4 অক্টোবৰ 2023 নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত এন্থম হ'ব তাত যোনটো গীত গোৱা হ'ব সেইটো হ'ল দিল জছন বলে এট ৰিলিজ অন 20 ছেপ্টেম্বৰ ফাৰ্ষ্ট মেটচ হ'ব 5 অক্টোবৰ ইংলেণ্ড ফেচ নিউজিলেণ্ড নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত ইণ্ডিয়াৰ ফাৰ্ষ্ট মেটচ আছে 8 অক্টোবৰ ইণ্ডিয়া ফেচ অষ্ট্ৰেলিয়া সেমিফাইনেল হ'ব ফাৰ্ষ্ট 15 নৱেম্বৰ 14 বজা এটো 2 বাজি হ'ব 2 বাজিৰ পৰা ডে নাইট হ'ব ফাৰ্ষ্ট প্লেস টিম ফিস ফোৰ্থ প্লেস টিম মানে যোনটো টপ ৰেংক হ'ব যোনে খেলত জিকি ফলে পইণ্ট বেছি কৰিব তাৰ নম্বৰ 1 2 3 এনেকুৱা হৈ যাব ফাৰ্ষ্ট ৰেংক টিমৰ লগত ফোৰ্থ ৰেংক টিমৰ খেল হ'ব ৱাংখাৰে ষ্টেডিয়াম মুম্বাই সেকেন্ড সেমিফাইনেল হ'ব 16 নৱেম্বৰ 14 বাজি 2 বজাৰ পৰা হ'ব সেকেন্ড প্লেস টিম ফিস থাৰ্ড প্লেস টিম ইডেন গাৰ্ডেন কলিকতাত হ'ব ৰেংকিংত জনে সেকেন্ড প্লেসত থাকিব তাৰ লগত থাৰ্ড প্লেসত থকা টিমৰ মাজত ইডেন গাৰ্ডেন কলিকতাত খেলখন অনুষ্ঠিত হ'ব ফাইনেল মেটচখন হ'ব 19 নৱেম্বৰ 14 বাজি মানে এটো 2 বজাৰ পৰা হ'ব 2 বজাৰ ডে নাইট মেটচ হ'ব উইনাৰ অফ সেমিফাইনেল ফাৰ্ষ্ট ফিস উইনাৰ অফ সেমিফাইনেল 2 ফাৰ্ষ্ট সেমিফাইনেল উইনাৰ আৰু সেকেন্ড সেমিফাইনেলৰ উইনাৰৰ মাজত হ'ব নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত ইণ্ডিয়াৰ অফিচিয়েল ব্ৰডকাষ্টিং হ'ব ষ্টাৰ স্পৰ্টছ নেটৱৰ্ক ইণ্ডিয়া DD স্পৰ্ট সকলো চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ